বুজি পাইছা মই কি প্ৰশ্ন সুধিছো তুমি মানে আগতে যিটো শিকিছিলা এতিয়া তুমি নিজকে তুমি মানে বেছিকে ক'ব পৰা হৈছা নে উন্নতি কিবা হৈছে নে তুমি তোমাৰ মানে এক্সপেৰিয়েন্সটো কথা কোৱা either one you can answer আজিকালি যেতিয়া বাতৰিটো আহে টিভিত মোৰ আৰু এটা লাগে কি মই তাৰ মানেটো চাওঁ বাতৰিটো আহি থাকে এতিয়া মোৰ আৰু মানে আন্ডাৰষ্টেণ্ডিংটো বেছি ভালকে হৈছে মানে মই মানেটো আৰু শব্দ কেনেকুৱা উচ্চাৰণ কৰে তাৰ প্ৰতি মোৰ অলপ এইটো অনুভৱ হৈছে যে আমি লেখো এনেকুৱা নকওঁ অসমীয়া লেখিব আৰু কোৱাৰ কথা ধৰণ বেলেগ okay ভাল কথা so আৰু ঠিক আছে তেতিয়াহ'লে তোমালোক দুয়োজনক তোমাৰ কিবা ক'বলগীয়া আছে নেকি মোৰ মানে অসমীয়া যেহেতু মোৰ মা দেউতাই অসমীয়াত কথা পাতে আৰু মই পঢ়া লিখাটো মানে পাৰ্টলি গুৱাহাটীত কৰিছিলো আৰু আকৌ বেংগলোৰত মোৰ দেউতাৰ পোষ্টিং হ'ল চ' ইয়াতে পঢ়া লিখা হ'ল চ' অসমীয়াত অলপ মোৰ শুনাত ক'ব পাৰো কিন্তু লেখা পঢ়াটো মোৰ অলপ প্ৰব্লেম আছিলে কিন্তু এতিয়া সেইকাৰণে মই অসমীয়াত ভালকে শিকিব বিচাৰিছো আৰু সেইটো আৰু মানে আৰু ভাল লাগিছে মানে থেংক ইউ এতিয়া তোমালোকে আমাক গান এটা শুনাবা আৰু টোকাৰী গীত গোৱাবা বুলি কৈছা এতিয়া গোৱা আমি ৰেডি শুনি পাইছে পাইছো